এয়া চাওক মই পথাৰলৈ আহি পাই গ'লোহি আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই দিব কৰি নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ বাৰু আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু আজি আপোনালোকক মই আমাৰ পথাৰখন দেখুৱাবলৈ আনিছোঁ শাওনৰ একদম ভৰা পথাৰখন দুপৰীয়াৰ এয়া শাওনৰ ভৰপূৰ এখন পথাৰ আপোনালোকক সকলোকে মই দেখুৱাইছোঁ আৰু এয়া জানো এইটো পাৰে এয়া চাই লওক আৰু সম্পূৰ্ণ পথাৰখন এয়া আমাৰ পথাৰ এতিয়া আপোনালোকক মই অলপমান আঁতৰৰ পৰা দেখুৱাই দিছোঁ কিন্তু ওচৰৰ পৰা সম্পূৰ্ণ আপোনালোকক দেখুৱাই দিম গতিকে ভিডিঅ'টো চাই চাওক শেষলৈকে এয়া জবংকৈ পথাৰলৈ আহি গ'লোঁ পথাৰত ভালেই লাগিল বেয়াও নালাগে এয়া দেখিছেনে আৰু সেইয়া আমাৰ মাটি ৰুই আছে তাৰমানে আমাৰ আধি দিয়া মানুহবোৰে এনেকৈ ৰুই আছে তিনিগৰাকী আহিছে আজি বহুত স্পীড ৰুব পাৰে দেই বাপৰে মই যে নোৱাৰোঁ মাটি ৰুবলৈ ধান ৰুব মই একেবাৰে নোৱাৰোঁ অভ্যাস নাই কিন্তু যিসকলে জানে সিহঁতে বহুত ধুনীয়াকৈ ৰুব পাৰে কষ্ট বহুত হয় কিন্তু সেই কষ্টটো মই অনুভৱ কৰিব পাৰোঁ বহুত বেছি কষ্ট হয় আচলতে আৰু এটা বস্তু আপোনালোকক দেখুৱাই দিছোঁ এইটোৱেই জানটো যোনটো জানৰ কথা আপোনালোকক মই কৈ আছিলোঁ জানৰ সিটো চাইডে আমাৰ এতিয়ালৈকে ৰোৱা নাই ৰুই আছে মানে অলপ অলপ কৰি কিন্তু জানৰ এইটো চাইডে আমাৰ সকলোখিনি ৰুই মেলি হৈ গ'লগৈ আৰু এয়া বাঁহ তিনিডাল এনেকৈ দি থোৱা আছে সৰুকৈ ক'লে আপোনালোকে সাঁকোৱে ক'ব পাৰিব আৰু এই সাঁকোডালেই পাৰ হৈ পেলাই এনেকৈ যাব লাগিব আমাৰ পথাৰ সিটো চাইডে পথাৰলৈ মানে সেয়া আপোনালোকক অকণমান দেখুৱাই দিলোঁ কাৰোবাৰ ভয় লাগিব নেকি এই সাঁকোডালে পাৰ হ'বলৈ জনাবচোন চাওকচোন কঠীয়া এনেকৈ তুলি থোৱা আছে কঠীয়া লৈ গৈ আছে মানুহে আৰু দাদাজনে লৈ গৈ আছে আৰু আমাৰ ৰোৱনীসকলে ধুনীয়াকৈ ৰুই আছে বতৰটো ভাল হ'লে পিছে পথাৰত থাকি বেয়া নালাগে যদি বেছি ৰ'দ হয় বহুত কষ্ট হয় মানুহখিনি সেইটো মই নিজেই অনুভৱ কৰিব পাৰোঁ আচলতে আৰু এয়া আমাৰ কাষৰ ঘৰৰ একদম বোকা দি আছে মোক চিঞৰি আছে এনেকৈ থাকিলে নহ'ব দেই পথাৰলৈ অকণমান আমাক সহায় কৰ বুলি তাৰপিছতে মই আৰু ক'লো মোৰ বৰ এলাহ লাগিব এইবিলাক কাম এলাহ মানে কি মই জানিলেহে আৰু মই গোটেই দিনটো থাকিলেও মই ৰুব নোৱাৰোঁ গতিকে মই নোযোৱাই ভাল আৰু কেনেকুৱা দেখিছে পৰিৱেশটো অকণমান জনাবচোন মই এইফালে এয়া ৰুই আছে চাৰিগৰাকী আহিলে আকৌ এগৰাকী আহিলে এইজনী সৰু ছোৱালী দি বেছি ডাঙৰ ছোৱালী নহয় দেখিছেনে তাইও পটাপট ৰুব পাৰে একদম আচলতে কামৰ সৰুবৰ নাই শিকিলে সকলো মানুহে জানে কিন্তু যিখিনি মানুহে জন্মৰ পৰা জানি আহিছে সিহঁতে বেছি অলপমান খৰ হয় আৰু কিন্তু আমি মানে জন্মৰ পৰা আচলতে এনেকুৱা এটা পৰিৱেশ পোৱাও নাই সেইটো এটা কথা হৈ যায় তথাপিও নোযোৱা নহয় যাওঁ আগতে গৈছিলোঁ এতিয়াহে যোৱা নাই আৰু আদিলে দিলে যিহেতু খেতি আমাৰ আৰু এইখন শাওনৰ পথাৰত একদম আপোনালোকে ভাত খাই চাবচোন মানে ভাত খোৱা যিটো আমেজটো হয় সেইটো বহুত বেছি সুকীয়া হয় মানে একেলগতে সকলোৱে বহি পইতা ভাতেই হওক বা পিটিকা এটাই হওক বহুত ভাল লাগে খাবলৈ আৰু এয়াই আপোনালোকৰ লগত আমাৰ পথাৰখন অকণমান দেখুৱাই দিলোঁ খেতি ধুনীয়া হৈছে একদম বহুত ধুনীয়া হৈছে সেয়াই আৰু এয়া মোৰ গালৰ দাগটো যে মাছৰ তেল ফুটিলে দেই আপোনালোকে বেলেগ বুলি